প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। ফেচবুকটো খুলিলেই তোমাকেই দেখোঁ, জান বৰ বেয়াকৈ ডুবালা তোমাৰ প্ৰেমত। প্ৰেমিকাৰ বয়স 42, স্কুলত মাষ্টৰণী কৰে। প্ৰেমিকৰ বয়স 24, কলেজত পঢ়ে। 42 বছৰ বয়সত প্ৰেমৰ ঠিকনা বিচাৰি হাবাথুৰি খাইছে এগৰাকী মহিলা, নাম মধুস্মিতা শইকীয়া। মধুস্মিতা শইকীয়া প্ৰেমত পৰিল। দৰা উত্তৰ প্ৰদেশৰ, চিনাকি ফেচবুকৰ। ফেচবুকটো খুলিলেই তোমাকেই দেখোঁ, উফ এয়াই নেকি প্ৰেম। ফেচবুকত চাবাদে মালিনী মোৰ নাম লিখিলো দেৱজিত। 42 বছৰ বয়সত যৌৱনে আমনি কৰিছে, পিছে নোৱাৰি ৰখাবলে। সেয়ে উত্তৰ প্ৰদেশৰ পৰা আহি গ'ল দৰা কইনা নিবলে। শিৱসাগৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন, আইতা পূৰ্ণিমাৰে জোন। 42 বছৰীয়া কইনা, 24 বছৰীয়া দৰা, উফ কি যে পাভ জোৰা। পিছে শইকীয়া হঠাতে কি হ'ল, শইকীয়ানী বোলে পলাই গ'ল। শইকীয়া ডাঙৰ কথা হ'ল, যোৱা ৰাতি মাইকীজনী পলাই গুচি গ'ল। ৰাতি হ'লে শইকীয়ানীৰ টোপনি নাই, মোবাইলত ৰোমান্টিক মেছেজ, কেনেকৈনো টোপনি যায়। পিছে শইকীয়ানী এইবোৰ তুমি কি কৰিলা, এই বয়সত যে প্ৰেমত পৰিলা। যৌৱনত প্ৰেম হয় শুনিবলৈ ভাল, কিন্তু এই বয়সত জানো কাৰোবাৰ প্ৰেম হয়। যৌৱনতে প্ৰেম হয় সকলোৱে কয়। উত্তৰ প্ৰদেশৰ দৰা আহি পালেহি, কিন্তু ছোৱালী দেখোন নাই, ক'ত গ'ল। দৰা আহি পোৱা মানে ছোৱালীৰ মোবাইল হৈ পৰিল ছুইচ অফ, তেন্তে দৰাই কাক লৈ যাব। এইটো বয়সত বাৰু এনেকৈ ৰাম ঠগন দিয়েনে, এজন 24 বছৰীয়া ল'ৰাক নাপায় দেই। প্ৰেম সঁচাকৈয়ে অন্ধ কোৱা শুনিছিলোঁ, কিন্তু প্ৰেমত জানো মোবাইল বন্ধ হয়। কল কৰিছেহে কৰিছে, কিন্তু নাই, সেইফালৰ পৰা একো উত্তৰ নাই। দৰাই হাবাথুৰি খাইছে, কিন্তু কইনাৰ আকৌ একো খবৰেই নাই। দৰা এতিয়া ৰঙা ঘৰৰ আলহী, কিন্তু কইনাৰহে খবৰ নাই।